হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আজি আপোনালোকক স্বাগতম জনাইছোঁ দেই। এইফালে টমি, ইফালে ডগি কিন্তু শিকলিয়ে বান্ধি থোৱা আছে। আপোনালোকে বাৰু মোৰ দৰে জীৱ জন্তু এনেকৈ মৰম কৰেনে? মই কিন্তু সৰুৰে পৰা খুব মৰম কৰোঁ জীৱ জন্তু। আৰু চাওকচোন, দুইটা ইমান ধুনীয়াকৈ বহি আছে, আঁতৰি নাযায়। আৰু মই এনেকুৱা কিছুমান ব্যক্তি দেখিছোঁ যি ব্যক্তিয়ে মানে জীৱ জন্তু দেখিলেই দূৰৰ পৰা খেদাই দিয়ে। আৰু এয়া চাওকচোন, মোৰ ওচৰৰ পৰা আঁতৰি নাযায়। আৰু মই এটা কথাই ক'ম যে যিসকল ব্যক্তিয়ে মানে জীৱ জন্তুক দেখিব নোৱাৰে, মই তেওঁলোকক এটা কথাই ক'ম যে আপোনালোকে দুঠেঙীয়াক মৰম কৰাতকৈ, দুঠেঙীয়াক বিশ্বাস কৰাতকৈ আপোনালোকে চাৰিঠেঙীয়াক বিশ্বাস কৰক বা জীৱ জন্তুক মৰম কৰক। আপোনালোকে মৰম কৰি চাওক। তো কথাটো কোৱাৰ কাৰণে আপোনালোকে মোক বেয়া নাপাব। চাওক কি ধুনীয়াকৈ খেলি আছে। আজি যিহেতু কালী পূজা একেবাৰে শেষৰটো দিন হয় আৰু এইভাগ মন্দিৰ চাওক ৰাস্তা কিনাৰতে আছে আৰু ইয়াতে প্ৰথমতে সেৱা কৰি লৈছোঁ। আগলৈ আছে বাৰু ডাঙৰ মন্দিৰ ভাগ। তো এয়া চাওক, এতিয়া যিহেতু সন্ধিয়া টাইম, তো সকলো অসমবাসী ৰাইজলে মোৰ ফালৰ পৰা শুভ সন্ধিয়া। আৰু এজন দুজনকৈ এনেকৈয়ে মানুহ আহি আছে, কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে চাওকচোন। আজি যিহেতু ইয়াত প্ৰগ্ৰেম আছে, গায়ক আহিব, তেতিয়াহ'লে বলক। মই পিন্ধি নিদিলো কাপোৰযোৰ এভৰিৱান, ইয়াত চাওক, মই একেবাৰে মন্দিৰৰ ভিতৰ ভাগলৈ সোমাই আহিছোঁ আৰু চাওকচোন কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে। আৰু ইয়াতে আছে কালী মা মন্দিৰ ভাগ আৰু ইয়াতে চাওক কি ধুনীয়াকৈ ইয়াতে আছে মা। আৰু সকলোৱে দূৰৰ পৰা মাক সেৱা কৰক, প্ৰাৰ্থনা কৰক। মোৰ লগতে যাতে আপোনালোককো মায়ে আগন্তুক দিনক ভালে কুশলে ৰাখে। ধুনীয়াকৈ মাক এনেকৈয়ে সেৱা কৰি ল'লোঁ। হেল্ল' এভৰিৱান, কালীমা মন্দিৰ আৰু মই ইয়াত সেৱা কৰিব আহিছোঁ। আৰু যিহেতু ইয়াত প্ৰগ্ৰেম হৈ আছে, 3 দিনীয়া কাৰ্যসূচী, আৰু আজি ময়ো আহিলোঁ চাবৰ বাবে। তো আপোনালোকক দেখাই যাম কি কি প্ৰগ্ৰেম হয়। আজি গায়ক আহিব বুলি কৈছিলে, চাওঁ আৰু আপোনালোকে দূৰৰ পৰাই সেৱা আমি কিছু সময় পাছতে আমাৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিম। আৰু কিছু সময় পিছতে আমাৰ মাজত উপস্থিত হৈছে আৰম্ভ কৰিম। সকলো জনপ্ৰিয় শ্ৰাৱণ ভূঞা আৰু পৃথিৱীৰ পৰা আমন্ত্ৰণ পৰিয়ালৰ শ্যামা ভট্টাচাৰ্যী, কিংসুক চৌধুৰী সকলোৱে উপস্থিত হৈছে। আৰু কিছু সময় পাছতে আমাৰ অনুষ্ঠান আৰম্ভ কৰিম। কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে চাওক। আপোনালোকৰ আগত এক ছেকেণ্ড সজাই আছে মানে চাওক ধুনীয়াকৈ মানে সাজিছে। তোমালোকে কি নাচিবা? চাওক কিমান ধুনীয়াকৈ একদম আমি আৰম্ভ কৰিব লৈছো ধুনীয়া লাগিছে ঘৰটো। এটি নৃত্যৰে আপোনালোকক
আজি সকলোখিনি দেখাবলৈ মঞ্চ মুকলি কৰিব অংকুৰণ সংগীত বিদ্যালয়ৰ শিশু শিল্পীৰ দ্বাৰা নৃত্য পৰিৱেশন সকলোকে মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু অকণমানি ভণ্টি এজনীক ৰখাই পেলাই সুধিবলৈ লৈছিলোঁ আৰু তাই গুচিয়ে গ'লগৈ আৰু সকলোখিনি দেখাই আছিলে ইয়াতে কিবা কিবি কৈ থাকোঁতে মোৰ চেণ্ডেলটো মই এৰি থৈ চেণ্ডেলটো লৈ আহোঁগৈ মই চেণ্ডেলটোৱে পাহৰি গ'লোঁ মন্দিৰৰ ভিতৰলৈ আহিছিলোঁ আৰু মই চেণ্ডেলটোৱে মানে পাহৰি গৈছিলোঁ আৰু ইমানে মানুহ হৈছে ইয়াতে মই যাওঁ বাৰু বহুগে সেইফালে জেগা অকণমান বিচাৰি লওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে লাহে উঠিব আৰু তিনিআলি সাৰ্বজনীন সৃষ্টি কালী পূজাৰ কমিটিৰ ফালৰ পৰা পাতিছে এয়া প্ৰগ্ৰেম আপোনালোক দেখাই আছে অনুযায়ী মোৰ মৰম শ্ৰদ্ধা নিবেদন কৰিছোঁ। ইয়াত যিসকল পুৰণি আছে হয়তো মোক চিনি পাইছে, মই ৰেখামণি বৰুৱা। মই ইয়াতেই জন্ম হোৱা, ইয়াতেই ডাঙৰ হোৱা। নিজৰ স্থানীয় জেগাত অনুষ্ঠান পৰিৱেশন কৰিবলৈ মাতিলে নহাকৈ থাকিব নোৱাৰিলোঁ। ব্যস্ততাৰ মাজতো আনিছোঁ। আখৰা বৰ কম হ'ল, আপোনালোকে যি দেখে তাতেই সন্তুষ্ট হৈ আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক অকণমান মৰম আৰু আশীষ দিব। পুনৰবাৰ সকলোলৈকে মোৰ মৰম শ্ৰদ্ধা জনাই আমাৰ নৃত্যানুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। ধন্যবাদ। व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः। मण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं श्री गुरवे नमः। मण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः। गुरवे नमः, गुरवे नमः। अज्ञानातिमिरन्धस्य निरञ्जनशलाकाय चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः। गुरवे नमः, गुरवे नमः। मण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः। मण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं तस्मै श्री गुरवे नमः। गुरवे नमः, गुरवे नमः। मण्डलाकारं व्याप्तं येन चराचरं
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः। गुरवे नमः, गुरवे नमः। अज्ञानातिमिरन्धस्य निरञ्जनशलाकाय चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः। गुरवे नमः, गुरवे नमः। रतनपुर के बागीचे में चाय की पत्तियां तोड़ती हुई लक्ष्मी और उसका जुगनू। क्या ऐसा नहीं लगता कि भूपेन हजारिका सिर्फ कविता नहीं गा रहे, आसाम का कल्चर गुनगुना रहे हैं। एक कली दो पत्तियां नाजुक नाजुक उंगलियां तोड़ रही है कौन ये। एक कली दो पत्तियां रतनपुर बागीचे में। ओ एक कली दो पत्तियां नाजुक नाजुक उंगलियां तोड़ रही है कौन ये। एक कली दो पत्तियां रतनपुर बागीचे में। फूल के खिलखिलाती सावन बरसाती हंस रही है कौन ये मोगरी जगाती। ओ मोगरी जगाती फूल के खिलखिलाती सावन बरसाती हंस रही है कौन ये मोगरी जगाती। ओ मोगरी जगाती एक कली दो पत्तियां नाजुक नाजुक उंगलियां तोड़ रही है कौन ये। एक कली दो पत्तियां रतनपुर बागीचे में। एक कली दो पत्तियां नाजुक नाजुक उंगलियां तोड़ रही है कौन ये। एक कली दो पत्तियां रतनपुर बागीचे में। हवा के झोंके आज मौसम से उठ गए। गुलों की शोभियां जो बंदिया के उठ गए। बदल रही है आज जिंदगी की चाल जरा। इसी बहाने क्यों ना मैं भी दिल का हाल जरा। सवार 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 किसका रूप है शरारते करे जो ऐसे भूल के हिजाब कैसे उसका नाम से मैं पुकार लूं।
मौसमों से रूठ गए गुलों की शोभियाँ जो भवरे आके रूठ गए बदल रही है आज जिंदगी की चाल जरा इसी बहाने क्यों ना मैं भी दिल का हाल जरा তো গাইজ অলপ দেৰিকৈ গায়ক আহিব তো গায়ক আহিছে বেতবাৰীৰ পৰা বিপুল ভূঞা তো আপোনালোকক দেখাই যাম বা সকলোখিনি যিমান পাৰোঁ দেখাই যাম কিন্তু বৰ বেছি দেৰিলৈকে মই নাথাকোঁ কাৰণ টোপনি ধৰিব আৰু যিহেতু কাইলৈ স্কুলো আছে ৰাতিপুৱাই তো এয়া চাওক কিমান মানুহৰ ভিৰ আজি যিহেতু কালী পূজা একেবাৰে শেষৰটো দিন আৰু ইয়াতে হৈছে ডাঙৰকৈ প্ৰগ্ৰেম এয়া চাওক चंद्रचूड शिव शंकर पार्वती रमणायनिगे नमो नमः चंद्रचूड शिव शंकर पार्वती रमणायनिगे नमो नमः सुंदरतर विराज धर सुंदरतर विराज गंगाधर गज श्यामाधर गंगाधर गज श्यामाधर शिव शंकर पार्वती रमणानि गे नमो नमो सद्यो जातमपदनम् गंगा चंद्र समागमतीर्थं प्रणवं नादमयुणरुं तुदियो वेदकलावृतपुण्यं प्रकृतियुं निन्ने विकृतियुं निन्ने स्वरங்களிലായി നയനങ്ങളിലായി ശക്തി സ്വരൂപം ഓം ശ്രീ पुत्रं श्रीकरुणि वसिवरुक्षरु धरिसित परम वैष्णवनु चंद्रचूड शिव शंकर पार्वती रमणानि गे ফাইনেলি গাইজ গায়ক আহি পাই গ'লি আৰু মানুহৰ ভিৰটো চাওকচোন কিমান ভিৰ মানুহ ইয়াত চাওকচোন একদম হাজাৰ হাজাৰ মানুহ ইয়াত চাওক তো ফাইনেলি গায়ক আহি পাই গ'লি সম্বৰ্ধনা অনুষ্ঠানটি আমি আৰম্ভ কৰিবলৈ লৈছোঁ আৰম্ভ কৰাৰ আগত প্ৰয়াত সমীৰ দে যিগৰাকী ব্যক্তি এই মন্দিৰ ভাগিৰ লগত সক্ৰিয়ভাৱে প্ৰতিষ্ঠাকালৰ কিছু সময়ত জড়িত হৈ আছিল গৌৰাংগ দে আৰু উত্তম দে
সেইসকল ব্যক্তি আজি আমাৰ মাজত নাই। তেওঁলোকক আমি আজি শ্ৰদ্ধাৰে কৰিছোঁ আৰু আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ ৰাজহুৱাভাৱে। কৰিলে গায়ক আহিছে দিব আৰু এটা গান যদি পাৰোঁ আপোনালোকক শুনাবলৈ আৰু দেখাবলৈ চেষ্টা কৰিম। দৈ পেকেটটো খাই ল'ব আৰু এইবাৰ দীপাৱলী একদম মানে ঠাণ্ডা ঠাণ্ডা লাগি আছে। যদিও দেৱালী হৈছে হ'লেও মানে একদম নৰ্মেল হুলস্থুলীয়া পৰিৱেশটো একেবাৰে নাই। একদম ঠাণ্ডা, চব ঠাণ্ডা। যোৱা বছৰ যেনেকৈ দেৱালীত একদম ধুমধাম ফটকা আমাক ফুৰিবলৈ পাওঁ, কিন্তু এইবাৰ দেৱালীত একদম ঠাণ্ডা হৈ আছে। খাই হুলস্থুল নাই, ভালেই হৈছে বাৰু। আৰু অলপ দেৰিকৈ আহিব গায়ক আৰু দেখাম। আৰু এতিয়া খাই আছোঁ চিপছৰ পেকেটটো গোটেইটো খাই লওঁ। ভগৱানে ভালে ৰাখক, মংগলে ৰাখক আৰু সকলো ভালে আছে বুলি আশা কৰিছোঁ। আজি প্ৰথমবাৰ আহিছোঁ, এনেকৈ নাজিৰা আহিছোঁ, বাউলী মৈদাম আহিছোঁ। আজি 2-3 বছৰ আগতে আহিছোঁ আৰু এইকেইদিন কণ্টিনিউ অনুষ্ঠান কৰি আছোঁ। অকণ ভাগৰুৱা হৈ আছোঁ, আপোনালোকে বেয়া নাপাব। জুবিন দাৰ লগত গানৰ ডাবিঙো চলি আছে, তেওঁৰ লগত গানৰ কামো কৰি আছোঁ। আপোনালোকে পাইছে, চিকাৰতো গান গাইছোঁ। আৰু বৰ্তমান যিহেতু এতিয়া ৰৈ ৰৈ বিনালে তেওঁৰ নতুন চিনেমা, তাতো গীত মই পৰিৱেশন কৰিবলৈ সুযোগ পাইছোঁ। আপোনালোকে গম পাইছে, মোৰ আপোনালোকে প্ৰফাইল চালে গম পাব ফেচবুকত। সকলোকে পুনৰবাৰ মৰম জনাইছোঁ। এই পোৱালিবোৰ মানে খুব বদমাছ হৈছে আজিকালি। স্কুলত মানে নতুন নতুন বস্তু শিকি যায়তো, মানে বিৰাট বদমাছ, বুজাব নোৱাৰোঁ সিহঁতক। তামাম বদমাছ হয় পোৱালিবোৰ। একদম 7 বছৰ বয়সৰ পৰা লাগি যায় আৰু সিহঁতি মানে অকণমান মানে মা দেউতাক এটা ভগৱানৰ প্ৰাৰ্থনা আজি আলোচনা আৰম্ভ কৰিছোঁ। সকলোকে সহযোগ কৰিব আহ্বান জনাইছোঁ। ব্ৰহ্মাদি কৰি জীৱ জগত মায়া যে আশয় ঘুমতি যায়।
প্ৰথমতে আহোঁতে মানুহ নাছিলে আৰু ইয়াত চাওক কিমান মানুহ একদম মানুহে সকলোৱে গান শুনিবলৈ ভালেই পায় আৰু সকলোৱে সকলোকে পুনৰবাৰ মৰম জনাইছো কি গান গান শুনাবলৈ চেষ্টা নাচিম নেকি অকণমান এতিয়ালৈকে মই উঠিছো অকণমান টাইম আছে অকণমান লাহে লাহে নাচা গান কেইবাটাও আছে বিহু নাগালো নাচা দিম এতিয়া একো নাই নাচিম নে মাঝে আগতে আমি শিৱসাগৰ বেপাৰী ল'ৰা আহিছো না বেছি দূৰৰ পৰা অহা নাই বাৰু ডাঙৰ এটা হাত চাব লাগে কমিটিৰ কাৰণে খুব ধুনীয়া এখন মঞ্চ সকলো কমিটি বিশেষ বিভাগ মোৰ পৰা মৰম জনাইছো মৰম জনাইছো আমাৰ তিনিচুকীয়াৰ পৰা দাদাসকল আহিছে বাদ্যযন্ত্ৰী তেওঁলোকে নতুনকৈ আজি পাইছো খুব আনন্দিত হৈছো ধন্যবাদ জ্ঞাপন কৰিছো ভগৱানে ভাল কৰক মা আছে ওচৰত দেৱী মাই সকলোকে ভাল কৰিব ঠিক আছে পুনৰবাৰ নাচি দিছো Oh
নাচিব মন গৈছে নে এতিয়াই ভাল পাম কিন্তু দেই চবে নাচিব নে ডেকা ল'ৰাবোৰ ক'লে গ'ল এইফালে নাচিব নে কি গাওঁ বিহু লাগে অকণমান চবৰে বিহু লাগিবই মানে আমাৰ অসমীয়াৰ ডাঙৰ কালচাৰ এইটোৱে মোৰো জোকাই দে হা
আমি শেষ হয়েছে হলে তোমার ঠান্ডা বলবো নাচিবলৈও বেয়া পাইছে নাচিলং নাচিলং লাগিছে বাগেলং বাগেলং লাগিছে নাচিলং নাচিলং লাগিছে নাচিলং নাচিলং লাগিছে মুকিলং মুকিলং লাগিছে আতিলং আতিলং লাগিছে এইবোৰ মানে এই গানটোত অকণ ফিমেল পাৰ্ট আছে ফিমেল পাৰ্টটো মই ইমান নাজানো যিটো মতা পাৰ্ট মানে মোৰ যিটো পাৰ্ট মই অকণমান বেয়া পাইছে নেকি গালো আৰু 10 টকা
এইটো হয় তেনেকুৱা 10 টকা আপোনালোকে বেয়া পাইছে জ্যেষ্ঠজনে যিটো কাম লৈ লৈছোঁ একেলগে কৰা নাই। ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কিবা এটা অনুৰোধ কৰিব পুৰণা গান গাবলৈ চেষ্টা দেখুৱা কৰিম আন্ধাৰ হৈ আছে বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে কিবা এটা আৰু ফুলৰে আৰু এতিয়া আকৌ যাবলৈ লৈছোঁ বাইদেউসকল উঠি অহা নাই এইফালে বৰ্তা জ্যেষ্ঠসকল বহি আছে এয়া তামোল আৰু ইয়াৰ পাণ ইয়াৰ দেখিছেনে জমুৰ লাগে জমুৰ আৰু ইয়াৰ পৰাই লৈ লৈছোঁ লাগিবই হা দি লওঁ তো চানা লৈ ল'লোঁ আৰু কণী লৈ লৈছোঁ আৰু বৰ বেছি দেৰিলৈকে নাথাকোঁ যিহেতু টোপনিও ধৰিব আৰু এতিয়া বাজিছে 10টা সোনকালে যাওঁগৈ এতিয়া যাবলৈ লৈছোঁ বহুত টাইম হ'ল 10টা বাজিলে যিহেতু বহুত দেৰিলৈকে চাই থাকিব নোৱাৰোঁ কাৰণ কাইলৈ অকণমানি স্কুল আছে তো এতিয়া যাব লৈছোঁ আৰু চানা লৈ ল'লোঁ কণী লৈ লৈছোঁ আৰু আজি ইয়াত আহিছিলে বেতবাৰীৰ পৰা বিপুল ভূঞা তো শুনি বহুত ভাল লাগিলে গানকেইটা তো আপোনালোককতো শুনালোৱে সকলোৱে তো আজিলৈ